আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ইলিয়াছ, আপুনি চাই আছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল। চ' বন্ধুসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম 14 নম্বৰ কিস্তি আপুনি কেতিয়া লাভ কৰিব আৰু কোনসকলে লাভ কৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনাক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আৰু আপোনাক প্ৰুফ সহকাৰে দেখুৱাম যে আপুনি সেই টকা লাভ কৰিব নে নাই আৰু কোনসকলে এই 14 নম্বৰ কিস্তি লাভ কৰিব সেয়াও আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, এতিয়া আপুনি দেখা পাইছে মই PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট, যিটো পৰ্টেল, সেই পৰ্টেলত মই ইতিমধ্যে আহিছোঁ। চ' আপুনি ইয়াত দেখা পাইছে माननीय प्रधानमंत्री द्वारा DBT के माध्यम से प्रधानमंत्री किसान सम्मान निधि PM किसान योजना के बाद किसानों को 14th किस्त हस्तांतर करने का कार्यक्रम। स्थान सीकर राजस्थान। दिनांक 27 जुलाई 2023 अर्थात 27 जुलाई 2023 আপনার 14 নম্বৰ কিস্তি DBTৰ মাধ্যমৰ জৰিয়তে আপোনাক প্ৰদান কৰিব 2000 টকা। সো বন্ধুসকল, এই 2000 টকা কোনসকলে লাভ কৰিব? সো বন্ধুসকল, এই 2000 টকা ইতিমধ্যে 11 কোটিৰ ভিতৰত মাত্ৰ 8 কোটি লোকহে এই কিস্তি লাভ কৰিব। সো বন্ধুসকল, এই ইয়াৰ ভিতৰত আপুনিও আছেনে নাই সেয়া আপুনি কেনেকৈ চেক কৰিব? সো আপোনাৰ যদি সবিশেষ ডিটেইলছ আপোনাৰ ঠিকেই থাকে তেতিয়াহ'লে আপুনি এই 14 নম্বৰ কিস্তিৰ টকা আপুনি লাভ কৰিব। সো তাৰ বাবে আপুনি ষ্টেটাছ চেক কৰিব লাগিব। ষ্টেটাছখন চেক কৰিবলৈ আপুনি ইয়াত দেখা পাব ন' ইউৰ ষ্টেটাছ। সো বন্ধুসকল, তাৰ আগতে আৰু এটা আপুনি কথা জানি লওক, ইতিমধ্যে যিটো PM কিষাণৰ অফিচিয়েল পৰ্টেল, এই পৰ্টেলত 14 নম্বৰ কিস্তিৰ আপুনি সবিশেষ ইয়াত এড কৰি দিছে। ইয়াত আপুনি দেখা পাইছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 14th ইনষ্টলমেণ্ট of the PM Kisan scheme on 17th July 2023। 14 নম্বৰ ইনষ্টলমেণ্ট আপোনাক 27 জুলাইত প্ৰদান কৰিব, এয়া অফিচিয়েল পৰ্টেলত আপোনাক জনাই দিছে। সো বন্ধুসকল, এই 14 নম্বৰ কিস্তি আপুনিও লাভ কৰিবনে নাই সেয়া চেক কৰিবলৈ হ'লে আপুনি ইয়াত দেখাইছে ন' ইউৰ ষ্টেটাছ, আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে এণ্টাৰ ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ইয়াত কেপচা আপুনি দেখা পাইছে। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ্থাৎ PM কিষাণৰ যিটো আপোনাৰ এটা ফৰ্ম আছে, সেই ফৰ্মত আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে যিটো ASD আৰম্ভ হয় আৰু কেইটামান নম্বৰ আছে। আপুনি সেই নম্বৰটো ইয়াত বহুৱাই দিব আৰু কেপচা চেম টু চেম বহুৱাই আপুনি গেট ডাটাত ক্লিক কৰি দিব। আৰু যদি আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বাহিৰ কৰিব নোৱাৰে তেতিয়াহ'লে ইয়াত আপুনি দেখা পাইছে ন' ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপুনি ন' ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত ক্লিক কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফাইণ্ড আউট কৰিব পাৰিব। সো আপুনি ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু কেপচা চেম টু চেম বহুৱাই গেট ডাটাত ক্লিক কৰি দিব। আপুনি দেখা পাইছে আপোনাৰ ষ্টেটাছখন ইয়াত আহি পৰিব। আপুনি ইয়াত দেখা পাইছে ন' ইউৰ ষ্টেটাছ PM কিষাণ এজন, আপুনি ইয়াত দেখা পাইছে। সো বন্ধুসকল, আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনাৰ সবিশেষ ডিটেইলছ ইয়াত আহি পৰিব। সো ইয়াত আপুনি দেখা পাইছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপুনি কেতিয়া লাষ্ট ইনষ্টলমেণ্ট পাইছিল সেই ডেট আপুনি ইয়াত দেখা পাব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ ইয়াত দেখা পাব, নাম দেখা পাব। সো বন্ধুসকল, আপুনি তিনিটা এলিজিবিলিটি যদি আপোনাৰ গোটেইকেইটা ভুলটিক থাকে তেতিয়াহ'লে আপুনি এই কিস্তি লাভ কৰিব। সো সেইটো আপুনি চেক কৰিবলৈ হ'লে ইয়াত আপুনি দেখাইছে এলিজিবিলিটি ষ্টেটাছ, আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি দেখা পাইছে লেণ্ড শ্বেডিং, আপুনি ইয়েছ দেখা পাইছে। EKYC ষ্টেটাছ আপুনি ইয়েছ দেখা পাইছে। আধাৰ বেংক একাউণ্ট শ্বেডিং ষ্টেটাছ আপুনি এইটো তিনিওটা ভুলটিক দেখা পাইছে, মানে আপুনি 14 নম্বৰ কিস্তি লাভ কৰিব। সো আপুনি ইয়াত দেখাইছে ইফ ইউ হেভ অলৰেডি সিডেড প্লিজ ক্লিক হিয়াৰ টু ক্লিক দ্য সিডিং ষ্টেটাছ। সো আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক পাছবুকটো লিংক আছে নে নাই সেয়া আপুনি ইয়াৰ পৰা চেক কৰিব পাৰিব। চেক কৰিবলৈ হ'লে আপুনি ক্লিক হিয়াৰত ক্লিক কৰিব, আপোনাক প্ৰুফ সহকাৰে দেখুৱাই আছোঁ। সো ইয়াত অহাৰ লগে লগে আপুনি ইয়াত দেখা পাইছে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত বহুৱাই দিব। সো বহুৱাৰ পিছত আপুনি ইয়াত কেপচা চেম টু চেম বহুৱাই চেণ্ড OTPত ক্লিক কৰিলে আপোনাৰ কোন আধাৰ কাৰ্ডৰ লগত কোনটো বেংক লিংক আছে আপুনি এইটো ইয়াৰ পৰা চেক কৰিব পাৰিব। সো এনেকৈ চেক কৰিলে আপুনি গম পালে যে আপোনাৰ এইটো সঠিক আছে নে নাই। যদি এই সম্পূৰ্ণ আপোনাৰ শুদ্ধ থাকে তেতিয়াহ'লে আপুনি অনাগত যিটো 27 জুলাইত আপোনাৰ 14 নম্বৰ কিস্তি প্ৰদান কৰিব সেই কিস্তি আপুনিও লাভ কৰিব। সো বন্ধুসকল, ভিডিঅ' ইমানখিনি আছিল। ভিডিঅ' ইমান দীঘলীয়া নকৰোঁ। সো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।